Dear students, আগন্তুক সফল পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আজি মই কেইটামান মাল্টিপল চইচ কুৱেশ্যন বাছি লৈছোঁ ইংৰাজী ছেকশ্যনৰ গ্ৰামাৰ কুৱেশ্যন। Switzerland is dash European country. ইয়াত শুদ্ধ আৰ্টিকেলটো পাব লাগিব। এ এন ডি আৰু ডান অফ দিছ আছে। ইউৰোপিয়ান এই ইউ উচ্চাৰণটো ভাল বুলি ধৰা নাযায়, ইউ উচ্চাৰণটো কনচনেণ্ট বুলি ধৰা যায়, সেইকাৰণে এ ইউৰোপিয়ান হ'ব। Switzerland is a European country. Next, which of the following is an interrogative sentence? প্ৰশ্নবোধক বাক্য তলৰ বাক্য কেইটাৰ কোনটো প্ৰশ্ন বাক্য বাছিব কৈছে। How beautiful is the valley is, এইটো এটা ভাৱবোধক বাক্য এক্সক্লেমেটৰী সেন্টেন্স। Is not the valley beautiful, উপত্যকাটো বিউটিফুল নহয়নে? প্ৰশ্নটো চিন্তাল দিয়া নাই যদি এটা প্ৰশ্ন সুধিছে, ভেলিটো উপত্যকাটো ধুনীয়া নহয়নে বুলি সুধিছে। অৱশ্যে ইণ্টাৰগেটিভ সেন্টেন্স এইটো এটা য়েছ নো টাইপ সেন্টেন্স। প্ৰশ্নবোধক বাক্য তিনি প্ৰকাৰ আছে, এটা য়েছ নো টাইপৰ এটা প্ৰশ্নবোধক বাক্য ইণ্টাৰগেটিভ সেন্টেন্স। যদি প্ৰশ্নটো চিন্তাল দিয়া নাই, এটা ইজ নট দ্য ভ্যালি বিউটিফুল এইটো এটা ইণ্টাৰগেটিভ সেন্টেন্স। It is a beautiful valley, এইটো assertive sentence, none of these। গতিকে ইয়াত কি হ'ব, বিটো শুদ্ধ হ'ব, is not the valley beautiful। Next, which of the following is an imperative sentence? প্ৰশ্নবোধক বাক্য ইয়াত ওপৰতো প্ৰশ্নবোধক বাক্য আছিলে, এতিয়া এইটো imperative sentence বিচাৰিছে ইয়াত। Do the work, have you done the work, wow, the work was done by him, none of these। ইয়াত এটো do the work কিবা এটা কৰিবলৈ কৈছে, এইটো এটা imperative sentence, প্ৰথমতে শুদ্ধ imperative sentence হ'ব। বিটো হ'ব have you done the work, এটা প্ৰশ্ন সুধিছে ইণ্টাৰগেটিভ। চিটোত ভাৱ প্ৰকাশ কৰিছে, এইটো এক্সক্লেমেটৰী সেন্টেন্স, গতিকে এইটোৱে শুদ্ধ। তাৰপিছতে which the following sentence is correct for singular number? বাক্যটোৰ নাম্বাৰৰ লগত এগ্ৰিমেণ্ট হৈ আছেনে নাই সেইটো আমি চাব লাগিব। এতিয়া প্ৰথম বাক্যটো হি ৱেৰ এ গুড বয়, এই হি লগত ৱেৰ ভাৰ্ব ব্যৱহাৰ নহয়, ৱাজ হয়, গতিকে এইটো বাক্যটো ইনকাৰেক্ট, এইটো হ'ব নোৱাৰে। তাৰপিছতে আছিলে হি ইজ এ গুড বয়, এইটো নাম্বাৰ লগত ছিংগুলাৰ নাম্বাৰ, সি সাবজেক্টটো ছিংগুলাৰ নাম্বাৰ আৰু ভাৰ্বটো ছিংগুলাৰ ভাৰ্ব ইজ, হি লগত ইজ ভাৰ্বটো এগ্ৰি হয়। দে ইজ গুড বয়, চিটোত দিয়া আছিলে, দে লগত ইজ নহয়, দে আৰ গুড বয়। ইয়াত ডিটোত দে আৰ গুড বয়, দে আৰ লগত দে আৰটো ঠিকেই আছে, কিন্তু গুড বয় হ'ব নোৱাৰিব, গুড বয়জ হ'ব লাগিব। গতিকে এতিয়া ইয়াত শুদ্ধ বাক্যটো হ'ব ছিংগুলাৰ সেন্টেন্স নাম্বাৰ সেন্টেন্সটো হ'ব হি ইজ এ গুড বয়, বিটো। তাৰপিছত which word in the sentence is noun? বাক্য এটা দিছে dog are good friends to man। এতিয়া এই বাক্যটোত থকা dog, good, are, friends, ইয়াৰ এই চাৰিটা শব্দৰ কোনো নাউন সুধিছে। গুডটো এডজেক্টিভ আৰটো ভাৰ্ব, ফ্ৰেণ্ডছটো এটা নাউনেই, কিন্তু এই বাক্যটো নাউনৰ হিচাপে নাউন হিচাপে ব্যৱহাৰ হোৱা নাই, এডজেক্ট হিচাপে হৈছে। গুড ফ্ৰেণ্ডছ, কেনেকুৱা ফ্ৰেণ্ডছ, গুড ফ্ৰেণ্ডছ, ভাল বন্ধু, সেইকাৰণে ইয়াত নাউন কেৱল ডগটোহে নাউন হিচাপে হৈছে। তাৰপিছতে দ্য প্লুৰেল ফৰ্ম অফ নাইফ ইজ, আমি জানো যে যিবিলাক নাউনৰ শেষত এফ বা এফ ই থাকে বা ইফ থাকে সেইবিলাকক প্লুৰেল কৰোঁতে কি হয়, ভি এছ হয়, এইবিলাক প্লুৰেল কৰোঁতে ভি এছ হয়, এফ ইৰ ঠাইত ভি এছ লিখা যায়, গতিকে নাইফছড হয়, নাইফৰ প্লুৰেল ফৰ্ম নাইফছড। তাৰপিছত দিছে দ্য প্লুৰেল ফৰ্ম অফ ব্ৰাছেছ, আমি জানো যে যিবিলাক নাউনৰ শেষত এছ এইচ থাকে সেইবিলাক সাধাৰণতে প্লুৰেল কৰোঁতে ই এছ লিখা যায় শেষত। তাৰপিছত আছিলে দ্য ফেমিনিন জেণ্ডাৰ অফ গ্ৰুম ইজ, গ্ৰুম মানে হৈছে দৰা, ইয়াৰ স্পেলিংটো হ'ব ব্ৰাইট, কন্যা। তাৰপিছতে আছিলে দ্য ফেমিনিন জেণ্ডাৰ অফ টাইগাৰ ইজ, টাইগাৰৰ ফেমিনিন জেণ্ডাৰ হ'ব টাইগ্ৰেষ্ট।
ইয়াত পাছৰ প্ৰশ্ন কেইটালৈ আহিছোঁ fill in the blanks with the correct form of the verb given in bracket verb শুদ্ধ কৰিবলৈ দিছে I read a book yesterday কালি কথা কৈছে ব্ৰেকেটৰ ভিতৰত বাই ভাবটো দিছে কালি যেটো কামটো কালি কৰা হ'ল কালি কিনা হ'ল গতিকে এইটো সিম্পল পাষ্ট হ'ব লাগিব okay পদটো হ'ব I bought a book yesterday এইটো বাইং হ'বই নোৱাৰে have bought নহয় কাৰণ এইটো খালি হৈ গ'ল সময়টো yesterday শব্দটো নথকা হ'লে have bought হ'ব পাৰিলেহেঁতেন কিন্তু সময়টো উল্লেখ আছে গতিকে had bought হ'বই নোৱাৰে had bought হ'বলৈ হ'লে দুটা চান্স থাকিব লাগিব এটা সিম্পল পাষ্ট আৰু এটা past perfect পাছৰ বাক্যটো she dashed to Shillong yesterday ইয়াতো সময়টো উল্লেখ আছে কালি কথা কৈছে go ভাবটো আমি বহাব লাগিব গতিকে সিম্পল পাষ্টৰ হ'ব got went হ'ল তাৰ পিছৰ বাক্য he dashed Delhi last year এইটো পাষ্টৰ কামৰ কথা কৈছে যোৱা বছৰ ই দিল্লী যোৱা কথা কৈছে এতিয়া যেটো কামটো অতীত হৈ গ'ল এইটো সিম্পল পাষ্টত লিখিলে হ'ব visited the sun dashed in the east বেলি পূবফালে উদয় হয় এইটো এটা চিৰন্তন বাক্য মানে সদায় হোৱা ঘটনা বেলি পূবফালে সদায় উদয় হয় গতিকে এটা সিম্পল প্ৰেজেন্সত লিখিম rised তাৰপিছত ডাইৰেকশ্যন দিছে ফাইণ্ড আউট দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ আণ্ডাৰলাইন কৰা শব্দটোৰ অৰ্থ তলৰ চাৰিটা অপশ্যনৰ পৰা বিচাৰিব লাগে হি কামছ হিয়াৰ অলৱেজ হি ইয়ালে সদায় আহে অলৱেজ শব্দটোৰ মিনিং বিচাৰিব লাগে তলৰ গীটাৰ পৰা নান এট অল সমলি নহয় বুলি কৈছে এট অল টাইমছ সকলো সময়তে নট চামটাইমছ কেতিয়াবা নহয় ৰেগুলাৰ নিয়মীয়াকৈ অলৱেজ মানেতো ৰেগুলাৰ হ'ব নিয়মীয়া গতিকে ডিটো শুদ্ধ ৰেগুলাৰ তাৰপিছতে হিজ বিহেভিয়ৰ মেক্স অল দিছ প্লেছ তাৰ আচৰণ সকলোকে সন্তুষ্ট কৰিছিল প্ৰথমতে অপশ্যনটো আছে মেক্স চামৱান টু চে প্লিজ এইটো হ'বই নোৱাৰে প্লিজ সন্তুষ্ট কৰা হ'বই নোৱাৰে মেক্স চামৱান টু ফিল এংগ্ৰি এইটো কিছু পৰিমাণ হ'ব পাৰে কিন্তু আমি শেষৰকেইটা চাই লওঁ মেক্স চামৱান হেপী সুখী কৰা এইটোতো একেবাৰে নহয় মেক্স চামৱান চৰি কাৰোবাক দুখ দিয়া ডিছপ্লেচ মানে কাৰোবাক অসন্তুষ্ট দিয়া কাৰোবাক দুখ দিয়া গতিকে যিটোৱে শুদ্ধ হ'ব মেক্স চামৱান চৰি তাৰপিছতে ফাইণ্ড আউট দ্য ৱৰ্ডছ that have same meaning with the given word একেই অৰ্থযুক্ত শব্দ মানে synonyms সমাৰ্থক শব্দ ৰিডৰ বিচাৰিব লাগে ৰিডৰ সমাৰ্থক শব্দ synonyms কি হ'ব ইয়াত ৰাইট আছে সেইটো নহয় ষ্টাডি হ'ব পাৰে ৰিড মানে পঢ়া বা অধ্যয়ন কৰা ষ্টাডি মানে পঢ়া বা অধ্যয়ন কৰা চি দেখা লিচন শুনা গতিকে ইয়াত ষ্টাডিটোৱে শুদ্ধ হ'ব ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ মোৰ এনেধৰণৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিবা